নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। আমাৰ এইখন অসমৰ এখন ঠাইত চাৰিওফালে কেৱল হিন্দু সম্প্ৰদায় মানুহ আৰু তাৰ মাজতে মুছলমান সম্প্ৰদায় মানুহৰ এটা মাজাৰ মাটিৰ তলৰ পৰা নিজে নিজে সৃষ্টি হৈছে। আজি আপোনালোকক সেই স্থানলৈকে লৈ যাব চেষ্টা কৰিম। তেনেহ'লে বলক এতিয়া আমি সেই স্থানলৈকে এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। ৰঙালী সূৰুজে ভুমুকি মাৰিলে, প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু হৈ। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাসৰ মনি। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে। আৰু ফাইনেলি মই সেই ঠাইখন আহি পালোঁ। মই যে আপোনালোকক কৈছিলোঁ চাৰিওফালে হিন্দু সম্প্ৰদায় মানুহ আৰু এই হিন্দু সম্প্ৰদায় মানুহৰ মাজত মাটিৰ তলৰ পৰা নিজে নিজে মুছলমান সম্প্ৰদায় মানুহৰ মাজাৰ সৃষ্টি হৈছে, অৰ্থাৎ মাজাৰ মানে কবৰ সৃষ্টি হৈছে। আপোনালোকে যে মোৰ যে সন্মুখত এটা ঘৰ দেখিছে, এইটো ঘৰৰ ভিতৰতে তিনিটাকৈ মাজাৰ আছে। আৰু আপোনালোকক মই এতিয়া এইটো ঘৰৰ ভিতৰত গৈ এই তিনিটা মাজাৰে আপোনালোকক মই দেখাব চেষ্টা কৰিম। তেনেহ'লে বলক এতিয়া আমি এই ঘৰৰ ভিতৰত গৈ আপোনালোকক এই মাজাৰ তিনিটা মই দেখাব চেষ্টা কৰোঁ। আৰু আপোনালোকে চাওক, এইবিলাকে হ'ল এই পবিত্ৰ মাজাৰ, অৰ্থাৎ মাজাৰ মানে কবৰ। আৰু এইবিলাকে মাটিৰ তলৰ পৰা নিজে নিজে সৃষ্টি হৈছে। আৰু এই মাজাৰবিলাকত প্ৰতি শুক্ৰবাৰে ইয়াৰ হিন্দু মানুহবিলাক আহি ইয়াত চাকি বাতি দিয়ে। আৰু এইটোৱেই হ'ল আমাৰ এইখন অসমৰ শংকৰ আজান অসমৰ এইটোৱেই হ'ল প্ৰমাণ। আপোনালোকে চাওক, আমাৰ এইখন অসম যে শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশত এইটোৱেই হ'ল এটা। আৰু আপোনালোকক যে মই মাজাৰ তিনিটা যে আপোনালোকক যে মই দেখালোঁ, এইটো মাজাৰ হ'ল গোৱালপাৰা জিলাৰ অন্তৰ্গত দহেলা কলিতাপাৰা নামৰ এখন গাঁৱত। আৰু এইটো মাজাৰ যিহেতু মাটিৰ তলৰ পৰা নিজে নিজে সৃষ্টি হৈছে, আৰু ইয়াৰ চাৰিওফালে যিহেতু হিন্দু সম্প্ৰদায় মানুহ, আৰু এইটো মাজাৰ যিহেতু মাটিৰ তলৰ পৰা নিজে নিজে সৃষ্টি হোৱাৰ কাৰণে ইয়াৰ হিন্দু সম্প্ৰদায় মানুহবিলাক দুই ঘৰ মুছলমান সম্প্ৰদায় মানুহ ইয়াত লৈ আহিছে বুলি আজি আমাক স্থানীয় ৰাইজে আজি আমাক জানিবলৈ দিছে। আৰু এইটো মাজাৰত একো সা সুবিধা একো নাই, ইয়াত খোৱা পানীলৈকে সুবিধা নাই, ইয়াত এটা মুছাফিৰ খানা নাই, একো নাই। আৰু তাৰ কাৰণে এইটো ভিডিঅ' আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকে শ্বেয়াৰ কৰক। এইটো ভিডিঅ' চাই যদি কোনো মহান ব্যক্তি বা কোনো যদি হৃদয়মান ব্যক্তি বা চৰকাৰৰ তৰফৰ ফালৰ পৰা হওক বা কোনো ৰাজনৈতিক দল সংগঠনৰ তৰফৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা কৰিবলৈ এইটো মাজাৰত আগবাঢ়ি আহে, তেনেহ'লে বহুত ভাল হ'ব। আৰু তাৰ কাৰণে এইটো ভিডিঅ' আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকে শ্বেয়াৰ কৰক, যাতে সমগ্ৰ অসমৰ 3,40 লাখ জনতাৰ যাতে দৃষ্টিগোচৰ হয় যে। আৰু এইটো ভিডিঅ' আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকে শ্বেয়াৰ কৰক যে গোৱালপাৰা জিলাৰ অন্তৰ্গত দহেলা নামৰ এখন গাঁৱত চাৰিওফালে হিন্দু সম্প্ৰদায় মানুহ, আৰু এই হিন্দু সম্প্ৰদায় মানুহৰ মাজতে মাটিৰ তলৰ পৰা নিজে নিজে মুছলমান সম্প্ৰদায় মানুহৰ মাজাৰ সৃষ্টি হৈছে, অৰ্থাৎ মাজাৰ মানে কবৰ মাটিৰ তলৰ পৰা নিজে নিজে হৈছে বুলি স্থানীয় ৰাইজে আজি আমাক নিজে জানিবলৈ দিছে। আৰু তাৰ কাৰণে এইটো ভিডিঅ' আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকে শ্বেয়াৰ কৰক, যাতে সমগ্ৰ অসমবাসীৰ যাতে দৃষ্টিগোচৰ হয় যে গোৱালপাৰা জিলাৰ অন্তৰ্গত দহেলা নামৰ এখন গাঁৱত চাৰিওফালে হিন্দু সম্প্ৰদায় মানুহ, আৰু এই হিন্দু সম্প্ৰদায় মানুহৰ মাজত মাটিৰ তলৰ পৰা নিজে নিজে মাজাৰ সৃষ্টি হৈছে, অৰ্থাৎ মাজাৰ মানে কবৰ মুছলমান সম্প্ৰদায় মানুহৰ সৃষ্টি হৈছে। যাতে এইটো ভিডিঅ' সমগ্ৰ অসমবাসীৰ যাতে দৃষ্টিগোচৰ হয়, তাৰ বাবে এইটো ভিডিঅ' আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকে শ্বেয়াৰ কৰক। আৰু এইটো হ'ল গোৱালপাৰা জিলাৰ অন্তৰ্গত দহেলা নামৰ এখন গাঁৱত। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো ডুবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।